এবাৰ নাৰিকল এটা উলিয়ালেও কেতিয়া সৰুখাই গোটেই তলখন পচালে। এয়া এজনীও বোৱাৰী দুজনীকে বোৱাৰী থাকে এজনীও ওলাই নাহে নহয়। এইবোৰ কিনো বোৱাৰী আনিলে জানো আৰু ক'ব নোৱাৰো দেই। মই চাই দিম বুলি ক'লো ল'ৰাহঁতক নুশুনে নহয়। আনিলে আৰু এইবোৰ অকল দেই ছটা চাই অকল বোৱাৰীহঁত ক'তনো গ'ল জানো। চাহ অকণ খাব লাগিছিলে। দুজনীকে বোৱাৰী থাকি এজনীও দেখা দেখি নাই। অ' বোৱাৰীহঁত তই ক'ত সোমাই আছনো? চাহ পানী এবাতি লৈ আনচোন। চাহ অকণ দিবলৈ ক'লো অত দেৰিয়ে খবৰ নাই। ৰহ মই ভিতৰলৈ যাওঁচোন। যাবও নোৱাৰো নহয় কঁকালৰ বিষতো। বয়স যিমানে হৈ আহিছে সিমানে কঁকালৰ বিষ বাঢ়ি আহিছে। হাই হয় অকল ময়ে কামবোৰ কৰিব লাগে। শাহু এজনী মোকে কাম কৰ কৈ থাকিব। মতা এটা গেম খেলা পাই আজৰি নাই। এইবোৰ বুঢ়ীজনী চাহ খাব হ'ব এতিয়া। সৰু বোৱাৰী এজনী ৰিলকে বনাই থাকে। অকল ময়ে চববোৰ কৰিব লাগে। অ' বোৱাৰী যাচোন যা চাহ পানী অকণ দে গৈ যা। ডিঙুটো শুকাই গৈছে অ'। অথনিৰ পৰা পানী এটোপা খাওঁ খাওঁ লাগিছে। মাতি আছো কাৰো মাত নাই। যাচোন যা পানী এটোপা দে গৈ যা অ' বোৱাৰী যা। মই কাম কৰি আছো দেখা নাই? সৰু বোৱাৰীক ক'ব নোৱাৰে? আইঅ' আজিকালি বোৱাৰী তহঁতক মাতিবই নোৱাৰো। আমাৰ দিনত হোৱা হ'লে তহঁতক শাহু শহুৰে ঠেকেচি মাৰিলেহেঁতেন। আইঅ' নেখাওঁ থ নালাগে নেখাওঁ অ'। নিজে দি খামগৈ থ। মই যাওঁ ৰ'ব। অ' আজি চাহ খাবলৈ পাম নে এইখিনিতে ৰৈ থাকিব লাগিব এতিয়া খামকে। আনিছো মই। শান্তি নাই এই বুঢ়ীজনীৰ পাৰো। তহঁতৰ চাহ পানী কণ আনোতো ইমান দেৰি লাগে নে হেৰৌ? এই বাতি লওক। চাহ পানী কণ আনোতো ইমান দেৰি লাগে। দে যা মোক আৰু চিঞৰিয়ে থাকিব। মই ছাগলী আনোগে। নেমাতো যা তহঁতি কাম কৰি ফালিছ যা। তহঁতক এইবোৰ কিনো ধতুৱা মাইকী আনিলে আৰু নাজানো আৰু দেই এইবোৰ লোৱাই। আইঅ' এইসোপা চাহেই দিলে নে ঠাণ্ডা পানীয়ে দিলে নাজানো আৰু দেই। এজনীকো কাম এটা কৰিলে এজনী বোৱাৰীও কাম এটা কৰিব নোৱাৰে অ'। চাহ পানী কণো দিব নোৱাৰে। থ একো উপায় নাই আৰু খাই পেলাওঁ আৰু দে। বহুত দিন হ'ল ৰিল এটা বনাবলৈ পোৱা নাই অ'। আজি ভালকৈ ওলাই লৈছোঁ ৰ। ৰিল এটা বনাব লাগিব। আমাৰ এই বুঢ়ীজনীৰ পৰা ৰিল এটা বনাব নোৱাৰো নহয়। আহি একদম চিঞৰি থাকিবহি। শান্তি নাই আৰু দেই। মানে আৰু ৰিল এটাই বনাই লওঁগে। আজি কিন্তু মোৰ বৰ ধুনীয়া লাগিছে পাই। যদি কেনেবাকৈ মই ভাইৰেল হৈ যাওঁ গোটেই মানুহে মোকে চাব। গোটেই ৰাস্তা ঘাটে মানুহবোৰে মোৰ ওচৰতে ফটো মাৰিবলৈ আহিব। কিমান যে ভাল লাগিব। হ'লেই হয় আৰু অকলে চব কাম মই কৰিব লাগিব। এজনীৰ পৰাও সহায় নাপাওঁ মই। এইবোৰ কোনো এটা কামৰ সহায় নাই ঘৰখনত। এইজনী এতিয়াও ৰিলকে বনাই আছে। মুখৰ ভিতৰত কি ভুৰভুৰাই আছা তুমি? তই কি কৰি আছ এইখিনি? মই কাম কৰিব লাগে। আঁতৰ হ। দেখা নাই নি ভিডিঅ' বনাই থকা? তই ভিডিঅ' বনাই থাকিলে মই কি কাম নকৰিম নি? মই ভাইৰেল হৈ যাওঁ বুলি তোমাৰ বৰ চিন্তা। দেখিম নহয় তই কিমান ভাইৰেল হ। কিডাল বা কৰিবি ভাইৰেল হৈ তই? অ' দেখিবা নহয় তুমি। আঁতৰ হ, মই কাম কৰিব লাগে। মোৰো সময় নাই তোমাৰ লগত লাগি থাকিবলৈ। যা। হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই দিয়ক। আপোনালোকে মোৰ ৰিলবোৰ চাইছে নাই? আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। গাইজ
আজিলৈ ভিডিঅ'টো সামৰিছোঁ দেই ইমানতে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আকৌ অহাকালি লগ পাম বাই বাই অ' মাৰ ৰিভাইভ দে মাৰ ৰিভাইভ দে মাৰ এটা গেম খেলা পাই আজৰি নাই আজি দিমগে ইয়াক ভালকে বুঢ়ী এজনী পৰিলে অকণো সহায় এটা বোলে মোক কৰি দিওঁ একো এটা কৰিব নোৱাৰে ই মানে অততে গেমহে খেলি আছে তোক আজি হাৰিবি এনেও ঘৰৰ মানুহ তই ঘৰলৈকে আহিবি এইবোৰ মতা মাইকী মোৰ কাৰো পাও সময় শান্তি নাই আমাৰ এই ভিডিঅ' বনাই গোটেইজনী কলি হৈ গৈছেগে গোটেই গৰমত হ'বই আৰু ভাগৰো লাগিছে চাগে হয়নে পাও অকণমান জোৰছে বেচিব নাজানা নেকি গৰম উঠি গৈছেগে ভিডিঅ' বনাই ৰাম তুমি ইমান কেলে খং পানো মই জোৰকে বিচি আছো আৰু এটা কথা হ'ল নহয় কি মই মাক পেলাওঁ বুলি পেলোৱা নাই নহয় মাহে বহি আছিলে ষ্টেপত গৈ নবৌয়ে কৈছে তুমি অথনি এনেকে পৰি থাকোতে বোলে তুমি হেনো এনেকে চুট মাৰি দিলা নে কি কৰিলা তেতিয়া হেনো মা কৈ পৰিলে কঁকালটো ভাঙিনে হয়নে বাৰু নবৌয়ে চব মিছা মিছা কথাবোৰ লগাই আছে তোমাক নামটো কোৱা যেন শুনিলো যে সিহঁতি মানে মোৰ কিবা বদনাম গাই আছে নেকি ৰচোন শুনো মই ভালকে নবৌয়ে মানে মোক মিছাকে কৈ তোমাৰ একদম দেখিব নোৱাৰা কৰি দিলে হয়নে বাৰু আৰুনো কি ঐ